নমস্কাৰ বন্ধুসকল, মই ডিম্পু বৰুৱা আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি এটা মই আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। মিন্ত্ৰাৰ পৰা মই এটা ৰোগন ব্ৰেণ্ডৰ এটা জিন্স পেণ্ট কিনিছিলোঁ আৰু সেই জিন্স পেণ্টটো আজি মই আপোনালোকক আনবক্সিং কৰি দেখুৱাম। এইটো দেখিছে ৰোগন এটা বহুত ভাল ব্ৰেণ্ড হয়। 1000 টকা দি মই কিনিছোঁ। মিন্ত্ৰাৰ পৰা আজি আপোনালোকক আনবক্সিং কৰি দেখুৱাম আৰু বলক তেন্তে আমি পেকটো খোলোঁ। গতিকে এয়া দেখিছে, এইটোৱে হ'ল সেই জিন্স পেণ্টটো ৰোগন ব্ৰেণ্ডৰ। ৰোগন ব্ৰেণ্ড আপোনালোকে জানে যে ব্ৰেণ্ড এম্বেচাডৰ বিৰাট কোহলি হয় ৰোগনৰ। গতিকে নিশ্চিতভাৱে এটা ভাল ব্ৰেণ্ড হ'ব আৰু মই প্ৰথম লাইফত মই ৰোগন ব্ৰেণ্ডৰ ইয়াতে মই পেণ্টটো বিচনাত আনি দেখুৱাইছোঁ আপোনালোকক। গতিকে এইটো ৰোগন ব্ৰেণ্ডৰ এইটোৱে পেণ্ট। ইয়াত ৰোগনৰ যিটো চিহ্নটো আছে আপোনালোকে দেখিছে। গতিকে এটা ভাল পেণ্ট বুলিয়ে ক'ব পাৰি। এনেই দামটো 2599 টকা লিখা আছে আৰু নিশ্চিতভাৱে এটা ভাল ডিল। মই 1000 টকাতে পালোঁ। অফাৰ চলি আছিলে, যিহেতু ফেব্ৰুৱাৰী মাহৰ অফাৰত মই পাইছোঁ। গতিকে এটা ভাল বুলিয়ে ক'ব লাগিব। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।